আৰে তমলেথন ভাই কেনেকুৱা ছেকেণ্ড ওডিআই গৰু হাৰণ খাই কিনে ফিলিংছ কেনেকুৱা? ৱৰ্ল্ড কাপ মেচত তহঁতে আমাক বহুত বেয়াকে হৰাই থকা না, আজি দেখিলি তহঁতক ৰেকৰ্ড কৰি হৰাইছো আমি। কেনেকুৱা লাগিছে তহঁতৰ? আৰে ৰোহিত ভাই আমাৰ এই সৰু সৰু ল'ৰাকেইটাক পাই বহুত বেয়াকে হৰাই নিজৰ ঘৰত লেবেল ফালি আছ। হা তহঁতক আমি ৱৰ্ল্ড কাপত কেনেকে হৰাই দেখিছা নহয়? ইয়াৰ বদলা আমি তহঁতক ৱৰ্ল্ড কাপত লৈ আছে, চাই থাকিবি। আমাৰ এই ডাঙৰ ডাঙৰ কেইজন নাহি মোক সৰু সৰু কেইটা লগত পঠাই দি মোক বহুত বেয়া লাজ দিছে। বদলা মই তহঁতক ৱৰ্ল্ড কাপত লৈ আছো। ৰোহিত ভাই সাৱধান দেই, আমাক বহুত লাজ দিছে, এই বদলা আমি ল'ম। দেখিছাই নহয় আমাৰ ব্ৰেচৱেলে অকলে তহঁতক ফাৰ্ষ্ট ওডিআই মেচত কেনেকুৱা হাল কৰি দিছিলে। হয় না ব্ৰেচৱেল ভাই? হয় তমলেথন ভাই। হ'ব তহঁতৰ লেবেল থৈ দে, তহঁতৰ দেখা গৈছে নহয় কেনেকুৱা গৰু হাৰণ দি আছো। এইবাৰ ৱৰ্ল্ড কাপতো তহঁতক তেনেকুৱা হাৰণ দি আছো। ৱৰ্ল্ড কাপ ক'ত হ'ব জানাই নহয়? এইবাৰ ৱৰ্ল্ড কাপ আমাৰ ঘৰত হ'ব, আমাৰ ঘৰত, গম পাৱ? হ'ব আৰু থাৰ্ড মেচখনত তেনেকে হাৰি কিনে ঘৰলৈ গুচি যাবি আৰু দেই। তই আৰু তহঁতক আমাৰ ঘৰৰ পৰা বিদায় দিম।